যতীন্দ্ৰনাথ দুৱৰাদেৱে কৈছিল অতীতক নাযাব পাহৰি। আহকচোন অতীতলৈ এবাৰ উভতি যাওঁ লকডাউনৰ সময়লৈকে। লকডাউনৰ সময়ত মই লিখা এটি কবিতা বাতৰি কাকতত প্ৰকাশ পাইছিলে। সেই কবিতাটি আজি পুনৰ পাঠ কৰিবলৈ লৈছো। কবিতাটোৰ শিৰোনাম লকডাউন। চবফালে লকডাউন, আনকি তোমাৰ হৃদয়তো। মহামাৰী কৰোণাৰ বিভীষিকাই খেদা দি খেদি ফুৰে অনবৰতে তোমাক নোপোৱাৰ যন্ত্ৰণাই। চবফালে লকডাউন, সান্ধ্য আইনত বন্দী হৃদয়। কেতিয়াবা মন যায় সান্ধ্য আইন উপেক্ষা কৰি কৈ দিম দুখৰ চহৰৰ গোপন কথা। কি যন্ত্ৰণা! নিজকে সান্ধ্য আইনৰ হাতত গতাই বন্দী কৰিছো অন্ধকাৰ কালকোঠৰীত। চবফালে আতংক মহামাৰীত, কৰোণাৰ ভয়ত স্তব্ধ সদাব্যস্ত নগৰী, আৰু তোমাক নোপোৱাৰ যন্ত্ৰণাত স্তব্ধ মোৰ হৃদয় নগৰী। চবফালে আতংক মহামাৰী, কৰোণাৰ ভয়ত স্তব্ধ সদাব্যস্ত নগৰী, আৰু তোমাক নোপোৱাৰ যন্ত্ৰণাত স্তব্ধ মোৰ হৃদয় নগৰী। বিজ্ঞানৰ হাতত ধৰি কাইলৈ হয়তো জাগি উঠিব সদাব্যস্ত নগৰী, কিন্তু আবেগৰ বিহুফালি জাগি উঠিব জানো হৃদয় নগৰী। কেতিয়াবা মন যায় জানা এলকহলিক চেনিটাইজাৰেৰে ধুই দিম হৃদয় নগৰী। যন্ত্ৰণা যন্ত্ৰণা যন্ত্ৰণা, কৰোণা মহামাৰীতকৈও ভয়ংকৰ জানা। আত্মীয়ৰ ক্ৰন্দনত যেতিয়া সাৰ পায় কংক্ৰিটৰ চহৰ, কাউৰী শগুনৰ পাখিৰ কবত যেতিয়া মাতাল হয় চহৰ, মই নীৰৱে থাকো, নীৰৱে চকুলো টুপি আন্ধাৰত পোহৰৰ অপেক্ষা কৰো। সান্ধ্য আইন অমান্য কৰি গোপন কথা এষাৰ কৈ দিব বিচাৰো। আৰু কিমান দিন, আৰু কিমান দিন সান্ধ্য আইনৰ কলাত বহি নিজকে কালকোঠৰীত আবদ্ধ কৰিম। বিজ্ঞানৰ জয়যাত্ৰাত পুনৰ জাগি উঠক দুখৰ চহৰ, সুখৰ বন্যাত উটি যাওক মোৰ প্ৰিয় মানুহ, আৰু মই লাগিলে চিৰদিন চিৰদিন নিজকে সান্ধ্য আইনৰ কলা তৰ্পণ কৰি বিচাৰি লম অন্ধকাৰ কালকোঠৰী। তথাপি সুখৰ অৰণ্যত আলফুলে ঘূৰি ফুৰক মোৰ প্ৰিয় মানুহ। ধন্যবাদ।